संयुक्त गणशक्ति जनाय ब्लक कमिटिनि नारी शक्तिनि 3थि बोसोरारि जथुमा खुंफुंदों। धेमाजि जिल्ला जनायनि सिमेन्ट सापरि संयुक्त गणशक्ति जनाय ब्लक कमिटिनि नारी शक्तिनि 3थि बोसोरारि जथुमा खुंफुंदों। सानसेनि मेहेरगोनां हाबाफारिजों गोबांथार थान्दैफोरनि बाहागो लानायाव बे जथुमाखौ खुंफुंनाय जायो। फुंबिलिनि समाव फिरफिला बेरहोनाय आरो बिबार बावनायनिफ्राय लानानै बे जथुमाया जागायो। मख'नो गोनांदि बे जथुमायाव गोबां रायजो राजाफ्रा बाहागो लायो। लोगोसे ब्लकनि सिङाव थानाय मोनफ्रोमबो पन्चायतनिफ्राय 40 थान्दैफ्रा बाहागो लायो। আজি আমি চিমেণ্ট চাপৰিত সন্মিলিত গণশক্তি অসম আৰু সন্মিলিত নাৰী শক্তি অসম জনাই ব্লক কমিটিৰ তৃতীয় সাধাৰণ অধিৱেশনখনি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমি আমাৰ আজি দিনটোৰ কাৰ্যসূচী মতে পতাকা উত্তোলন সমাপ্ত কৰিলোঁ। উত্তোলন কৰে সন্মিলিত গণশক্তি অসম জনাই ব্লক কমিটিৰ কাৰ্যকৰী সভাপতি বীৰ বাহাদুৰ লিম্বু ডাঙৰীয়াৰ যোগেদি। আৰু ইয়াৰ পিছতে আমি স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। যিহেতু আজি তাৰিখত যিসকল লোকে সন্মিলিত গণশক্তি অসম গঠনত অশেষ কষ্ট স্বীকাৰ কৰি কিনে আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেখেতসকলৰ স্মৃতিটো যাতে আমাৰ মাজত যুগমীয়া হৈ থাকে, সেইকাৰণে তেখেতসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠানটো আমি সমাপ্ত কৰিলোঁ। আৰু তাকে আদৰিলে আৰম্ভ কৰিলে সন্মিলিত নাৰী শক্তি অসম কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ভৱানী দুৱৰা বাইদেউৰ দ্বাৰা। আৰু আজি আমি ইয়াতে প্ৰত্যেক পঞ্চায়ত কমিটিৰ পৰা প্ৰায় 40জনকৈ প্ৰতিনিধি ইয়াতে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে আহি কিনি ৰেজিষ্ট্ৰেশ্যন কাৰ্য চলি আছে। প্ৰায়বিলাক পঞ্চায়তৰ পৰা 40জন 30জনকৈ আহি আছে আৰু ইতিমধ্যে চব প্ৰতিনিধি আহি পোৱা নাই। আজি আমাৰ পৰৱৰ্তী 3টা বছৰৰ কাৰণে নতুন কমিটি গঠন কৰিম। আৰু সন্মিলিত গণশক্তি অসম যে আমাৰ এই অঞ্চলৰ কাৰণে অতি প্ৰাসংগিক এটা ৰাজনৈতিক শক্তি হিচাপে গঢ়ি তুলিব লাগে, তাৰ কাৰণে আমি আজি বিভিন্ন ধৰণৰ সিদ্ধান্তবিলাক আমি গ্ৰহণ কৰিম। আজিৰ এই সভাত সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কমিটিৰ সভাপতি পৰমানন্দ চাইঙীয়া ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমি অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ জনাই সমষ্টিৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, এখেতেও আহি পাব। 1টা বজাত আহিম বুলি কৈছে। বাকী কাৰ্যসূচীবিলাক মূল কাৰ্যসূচীটো এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু অলপ কম সময়ৰ ভিতৰতে আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিম। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।